নমস্কাৰ বন্ধুসকল থাম্বনেলত দেখিয়ে গম পাইছে যে আজি ভিডিঅ'টো কিমান ৰোমাঞ্চকৰ আমাৰ দেশৰ কোনখন গাঁৱত কেতিয়া আৰু কিয় মহিলাসকল নগ্ন হৈ থাকে আৰু আপুনি তালৈ যাব পাৰিবনে জানিবৰ বাবে চাওঁ আহক এই ভিডিঅ' নমস্কাৰ মই বিশ্বজিত আপোনালোকে চাই আছে ফেক্ট এণ্ড ফান আছাম ইউটিউব চেনেলৰ ফেক্ট এপিসোড আমাৰ দেশৰ হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ পিনি গাঁৱত মহিলাসকল উলংগ হৈ থাকে কাৰণ আমাৰ দেশৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু পৰম্পৰাৰ বাসস্থান ৰাজ্যভেদে পৰম্পৰা আৰু ৰীতি-নীতি বেলেগ বেলেগ কিছুমান পৰম্পৰা ইমানে আদিম যে কেতিয়াবা আমাক স্তম্ভিত কৰি তোলে ইয়াৰ উপৰিও এনেকুৱা উৎসৱ আছে যিবোৰ কেৱল এটা বিশেষ গোটৰ লোকেহে পালন কৰে আৰু সেইবোৰত আন কাকো অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় বাছ এইটো কথাহে বেয়া লাগিল নে কি কম মোৰ প্ৰিয় বন্ধু কমেণ্ট কৰি জনাব কিন্তু এনে এখন ঠাই আছে আমাৰ ওচৰৰে য'লৈ আপুনি বাইক লৈ যাব পাৰে মনে বিচৰা সকলো ফ্ৰীতে পাব বুদ্ধিমানৰ বাবে ইচ্ছাৰে কাফি নেক্সট ভিডিঅ'ত সবিশেষ জনাম চাবৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখক মোৰ চেনেলটো নহ'লে নটিফিকেশ্যন নাপাব আহক তেন্তে আজিৰ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ ভাৰতৰ কিছুমান গ্ৰাম্যাঞ্চলত এতিয়াও যুগ যুগ ধৰি চলি অহা পৰম্পৰা আছে যিবোৰ হয়তো আপুনি মই অদ্ভুত বা অবিশ্বাস্য বুলিও বিবেচনা কৰিব পাৰোঁ তেনে এখন ঠাই হ'ল হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ পিনি গাঁৱত এই উৎসৱত মহিলাসকল উলংগ হৈ থাকে এই অনুষ্ঠানত 5 দিন মহিলাসকলে কাপোৰ নিপিন্ধে আন এক অদ্ভুত প্ৰথা হ'ল উৎসৱৰ সময়ছোৱাত প্ৰতি পত্নীয়ে ইজনে সিজনক চাই হাঁহিবও নোৱাৰে শাওণ মাহত অনুষ্ঠিত হোৱা এই 5 দিনীয়া উৎসৱত মহিলাসকল সম্পূৰ্ণ নগ্ন হৈ থাকে আৰু সাধাৰণতে ঘৰৰ ভিতৰত তলাবন্ধ হৈ থাকে গাঁৱৰ পুৰুষৰ সন্মুখত নাহে 5 দিনীয়া উৎসৱ পালন কৰা হয় এই সময়ছোৱাত মানুহে মদ্যপান কৰিবলৈও নিদিয়ে ভাদ মাহৰ প্ৰথম দিনটোত এওঁলোকৰ আৰাধ্য দেৱতা লাহুগুণ্ড দেৱতাই এজন অসুৰক পৰাস্ত কৰে এই অসুৰে মহিলাসকলৰ ওপৰত আক্ৰমণ চলাইছিল পৰাস্ত কৰা মুহূৰ্তটোৰ স্মৃতিত এই গাঁৱত এই অনুষ্ঠান অনুষ্ঠিত কৰে তেওঁলোকে কাপোৰ ত্যাগ কৰাৰ পিছত মহিলাসকলে নিজৰ লজ্জা নিবাৰণৰ বাবে ঊলৰ পট্টা ব্যৱহাৰ কৰে মুঠৰ ওপৰত পিনি গাঁৱৰ বাসিন্দাসকল এই উৎসৱৰ সময়ত অতি নিষিদ্ধ জীৱন যাপন কৰে বাৰু বন্ধুসকল আমাৰ দেশৰ এই তথ্যটো কেনে পালে এটা লাইক আৰু কমেণ্ট কৰি জনাব আৰু এই ৰঙা বটনটো টিপি নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি মোৰ বিশ্বাস আছে ধন্যবাদ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই